ইংৰাজ অৰ্থনীতিবিদ থমাছ ৰবাৰ্ট মালথাছে জনসংখ্যাৰ ওপৰত এটা পদ্ধতিগত সিদ্ধান্ত আগবঢ়াইছে। মালথাছে তেওঁৰ সমসাময়িক আৰু পূৰ্বৰ যিসকল থিংকাৰ এতিয়া পপুলেশ্যনৰ ওপৰত নিজৰ ভিউ পইণ্ট দিছে, তেওঁলোকতকৈ সম্পূৰ্ণ পৃথকভাৱে নিজৰ থিয়ৰীটো আগবঢ়াইছে এটা গাণিতিক আৰু জ্যামিতিক পদ্ধতিত। তেওঁ এই থিয়ৰীটো এছিয়ান পপুলেশ্যন নামৰ গ্ৰন্থত আগবঢ়ায়, যিটো অৰ্থনীতিবিদ আডাম স্মিথৰ নেচাৰেলিষ্টিক থিয়ৰীৰ অপজিট বুলি কোৱা হয়। মালথাছে কৈছে যে যদিও বৈজ্ঞানিক পদ্ধতি প্ৰয়োগৰ জৰিয়তে মানুহে শস্যৰ উৎপাদন বৃদ্ধিত চেষ্টা কৰিছে, তথাপিও আজিৰ তাৰিখত জনসংখ্যাৰ হাৰ বৃদ্ধিৰ অনুপাতটো খাদ্যৰ উৎপাদনতকৈ অধিক হোৱা দেখা যায়। সেয়ে তেওঁ কৈছে যে জনসংখ্যাসমূহ 2ৰ পৰা 4, 4ৰ পৰা 8, 8ৰ পৰা 16 এনেকৈ দুগুণকৈ বৃদ্ধি পায়। আনহাতে খাদ্যদ্ৰব্যৰ উৎপাদন 1, 2, 3, 4, 5 এইদৰে চিৰিয়েলি বাঢ়ি যায় এটা নিউমেৰিকেল পদ্ধতি, গাণিতিক পদ্ধতিত। এই দুয়োটা উৎপাদন পদ্ধতিৰ মাজত ইনবেলেঞ্চ ক্ৰিয়েট হ'ল, আৰু এইটো যি ইনবেলেঞ্চ হ'ল ইন বিটুইন দ্য মেনছ এবিলিটি টু ৰিপ্ৰডিউচ এণ্ড দ্য কেপাচিটি অফ নেচাৰেল ৰিচোৰ্চেছ। ইয়াৰ ফলত সমাজত বেলেগ বেলেগ সামাজিক সমস্যাৰ সৃষ্টি হয়, যেনে প্ৰভাৰ্টি, পেণ্ডেমিক, ক্ৰাইম ৰেটটো বৃদ্ধি হ'ব পাৰে, অপৰাধ প্ৰৱণতা আদি বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিহেতু জনসংখ্যাৰ অনুপাতে খাদ্যদ্ৰব্যৰ উৎপাদন নাবাঢ়ে, সেয়ে সমাজত এনেধৰণৰ কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি মালথাছে কৈছে। সেয়েহে মালথাছে এই যিটো ইনবেলেঞ্চ হ'ল, সেই ইনবেলেঞ্চটো মেইনটেইন কৰিবৰ কাৰণে দুই ধৰণৰ মূল্যাংকনৰ কথা পৰামৰ্শ আগবঢ়াইছে। সেইকেইটা হৈছে ধনাত্মক মূল্যাংকন বা পজিটিভ চেক আৰু প্ৰতিৰোধমূলক মূল্যাংকন বা প্ৰিভেণ্টিভ চেক। প্ৰথমটো হৈছে ধনাত্মক মূল্যাংকন বা পজিটিভ চেক, যি ধৰণৰ প্ৰাকৃতিক পৰিঘটনা যেনে ভূমিকম্প, বানপানী, মহামাৰী, দুৰ্ভিক্ষ আদি কিছুমান নেচাৰেল কাৰণে জনসংখ্যাৰ বৃদ্ধিটো বঢ়াটোতা হ'ব পাৰে, তাক মালথাছে পজিটিভ চেক বুলি কৈছে। যিবিলাকত ব্যক্তিৰ কোনো বা মানুহৰ কোনো ধৰণৰ হাত নাথাকে, যিবোৰ প্ৰকৃতিয়ে নিজেই এই ধৰণৰ কিছুমান দুৰ্যোগৰ সৃষ্টি কৰে, জনসংখ্যাটো তাৰ জৰিয়তে ভাৰসাম্য হৈ থাকে বুলি মালথাছে ক'ব খোজে। এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে ৰিচেণ্টলি পেণ্ডেমিক হৈছে 2020ত। তাৰ আগতে 1920 চনত স্বাইন ফ্লু হৈছিল। তাৰ 100 বছৰ আগত 1822 কলেৰাৰ ফলত গোটেই বিশ্বতে বহু মানুহৰ মৃত্যু হৈছিল। ইয়াৰ জৰিয়তে ক'ব পাৰি ব্যক্তি মানুহৰ কোনো অৱদান নোহোৱাকৈ প্ৰকৃতিয়ে নিজেই কিছুমান কাৰকৰ জৰিয়তে অত্যধিক জনসংখ্যা বৃদ্ধিটো যেতিয়া ভাৰসাম্য আনিবলৈ চেষ্টা কৰে, তাক কোৱা হৈছে ধনাত্মক মূল্যাংকন। দ্বিতীয়টো হৈছে প্ৰিভেণ্টিভ চেক বা প্ৰতিৰোধমূলক মূল্যাংকন। প্ৰতিৰোধমূলক মূল্যাংকনত হয় যেতিয়া মানুহৰ কিছুমান কাৰ্যৰ কাৰণে জনসংখ্যা বৃদ্ধিটো হ্ৰাস পাব পাৰে, যেনে অবিবাহিত বা দেৰিকৈ বিবাহ হোৱা, ছিংগল পেৰেণ্ট আদি বহু কাৰণত হ'ব পাৰে। ইয়াত এটা কথা মন কৰিব লাগিব যে যদিও মালথাছে তেওঁৰ থিয়ৰীটোত পজিটিভ আৰু প্ৰিভেণ্টিভ চেক নামৰ দুটা চেকৰ কথা কৈছে, তথাপিও তেওঁ ডিৰেক্টলি কোনো ধৰণৰ কণ্ট্ৰাচেপ্টিভ প্ৰেক্টিচৰ কথা তেওঁ থিয়ৰীত মালথাছে ইউৰোপৰ বিভিন্ন দেশত ধনাত্মক আৰু প্ৰতিৰোধমূলক মূল্যাংকনৰ তুলনামূলক অধ্যয়ন কৰিছিল। উদাহৰণস্বৰূপে উত্তৰ আমেৰিকাৰ কথা ক'ব পাৰি। উত্তৰ আমেৰিকাত তেওঁ অধ্যয়ন কৰি পাইছিল যে জনসংখ্যাৰ বৃদ্ধিটো খাদ্যৰ উৎপাদনতকৈ অধিক হয়। আকৌ আন কিছুমান দেশ যেনে নৰৱে, ফ্ৰান্স, ইংলেণ্ড আদি দেশত তেওঁ অধ্যয়ন কৰি পাইছে মানুহৰ যিটো নেচাৰেল ৰিপ্ৰডাক্টিভ কেপাচিটি, তাতকৈ বহু লেট মেৰেজ হোৱাৰ কাৰণে তেনেবোৰ দেশত জনসংখ্যাৰ হাৰ কম হয়। গোটেই মালথাছৰ এতিয়ালৈকে আমি যিখিনি উল্লেখ কৰিলোঁ, সেইখিনিক যদি ছাম আপ কৰিবলৈ যাওঁ, তেতিয়া 3টা আমি পইণ্ট পাম। তাৰ প্ৰথমটো হৈছে মানুহৰ জীৱন ধাৰণৰ বাবে খাদ্যদ্ৰব্য আটাইতকৈ বেছি প্ৰয়োজন। সেয়ে হ'লেও মাটিৰ যিটো উৎপাদন ক্ষমতা, খাদ্য উৎপাদনৰ ক্ষমতা, সেইটোৰ এটা সীমাবদ্ধতা আছে আৰু এটা পৰ্যায়লৈকেহে খাদ্যৰ উৎপাদন হ'ব পাৰে। দ্বিতীয়টো হৈছে মানৱ যিটো উৎপাদন ক্ষমতা, সেইটো অনিৰ্দিষ্ট হাৰত হয়, যিটো প্ৰাকৃতিক উৎপাদন ক্ষমতাতকৈ শস্যৰ উৎপাদন ক্ষমতাতকৈ অধিক হোৱা দেখা যায়। ফলত এই দুই ধৰণৰ ক্ষমতাৰ মাজত অসমতাৰ সৃষ্টি হয়। তৃতীয়টো হৈছে এই যি দুই ধৰণৰ উৎপাদন ক্ষমতা, মানুহৰ আৰু প্ৰকৃতিৰ যিটো উৎপাদন ক্ষমতা, নেচাৰেল ৰিচোৰ্চেছৰ যিটো উৎপাদন ক্ষমতা, খাদ্যৰ উৎপাদন ক্ষমতা, সেই দুইটাৰ মাজত ভাৰসাম্যতা আনিবৰ কাৰণে মালথাছে দুই ধৰণৰ চেকৰ কথা উল্লেখ কৰিছে, পজিটিভ চেক আৰু প্ৰিভেণ্টিভ।